খাই বেয়া পোৱা সকলেও এনেকৈ দিলে বাৰে বাৰে খাব খুজিব চাবচোন। এয়া কি গম পাইছেনে? এয়া কঁঠাল, কঁঠালৰ এনেকৈ মই পকা কঁঠালৰ এনেকৈ গুটিবিলাক এনেকৈ গুচাই লৈছোঁ। এনেকৈ গোটেই এনেকৈ গুচাই লৈছোঁ, লৈ পেলাই এনেকৈ তলত এটা সৰু চৰিয়া দি ওপৰত এনেকৈ খৰাহী এটা দিছোঁ। তাতে এনেকৈ কঁঠালৰ যিখিনি শাহখিনি মই এৰাইছিলোঁ সেইখিনি ইয়াতে এনেকৈ দি দিলোঁ আৰু হাতেদি এনেকৈ ধুনীয়াকৈ এনেকৈ মই এনেকৈ খৰাহীত ঘঁহি ঘঁহি দিম। ইয়াৰ ৰসটো ওলাই ল'ম। মিক্সিত নিদিওঁ মই, এনেকৈ ধুনীয়াকৈ এনেকৈ ওলাই যাব। 5 মিনিটৰ কাম এইটো। তাৰপাছত ইয়াতে মই অকণমান ক'লা নিমখ দিলোঁ। তাৰপাছত এনেকৈ ফ্ৰিজৰ ঠাণ্ডা পানী দিলোঁ অলপ। এইখিনি ধুনীয়াকৈ এনেকৈ মই মিক্স কৰি দিম এতিয়া। তাৰপাছত এতিয়া ইয়াতে মই নেমু চেপি দিম। নেমু চেপি দিলে খুব ভাল লাগে। এনেকৈ আপোনালোকে দি চাবচোন, ল'ৰা ছোৱালীবিলাকেও এনেকৈ খাব। এনেকৈ খুব ভাল লাগে। চেনি মিক্স নকৰিলেও কথা নাই, যদি মিঠা থাকে ঠিকে। মোৰ কঁঠালখিনি মিঠা বেছি আছিলে, চেনি নিদিলোঁ। এনেকৈ ধুনীয়াকৈ এনেকৈ মই অকণমান ওপৰত ক'লা নিমখ আৰু ছটিয়াই দিলোঁ আৰু এনেকৈ ষ্ট্ৰ দিলোঁ। এনেকৈ বহুত ধুনীয়া লাগে খাই। ল'ৰা ছোৱালীয়েও খাই খুব ভাল পাইছে। আপোনালোকে এনেকৈ দি চাবচোন দেই।